বিশ্ব ব্ৰহ্মাণ্ডৰ তিনিটা নিয়ম আছে আৰু সেই তিনিটা নিয়ম যদি আপুনি গম পায় তেতিয়াহ'লে আপোনাক কিন্তু জীৱনত সুখী হ'বলৈ বেছি সময় নালাগে। এক নম্বৰ কাৰণটো হ'ল যে আপুনি এটা সদায় পজিটিভ মাইণ্ড লৈ আপুনি জীৱনত আগবাঢ়িব লাগিব যে মোৰ দ্বাৰা সেই কামটো সম্ভৱ হ'ব, এই কামটো মই কৰিব পাৰিম। আৰু সেইদৰে যদি আপুনি আগবাঢ়ি যায় তেন্তে হ'লে নিশ্চয় দিন দেখিব যে সেই কামটোত আপুনি সফল হৈছে। নাম্বাৰ 2, চাওক আমি এনেকুৱা লাইফত বহুত মানুহ দেখোঁ যিয়ে নেকি বাৰে বাৰে চেষ্টা কৰাৰ ফলতো কিন্তু সফল হ'ব নোৱাৰে। বাৰে বাৰে ইমান চেষ্টা কৰে তাৰপিছতো কিন্তু তেওঁ কাম এটা সম্পূৰ্ণ কৰিব নোৱাৰে। আৰু এনেকুৱা যদি আপোনাৰ লগতো হৈছে তেন্তে হ'লে আপুনি চিন্তা নকৰিব, কাৰণ আপোনাৰ লগত সেইটো ভালৰ কাৰণেহে হৈ আছে। কাৰণ যদি আপুনি এটা কামত বাৰে বাৰে বিফল হৈ আছে তেন্তে হ'লে আপুনি গম পাব যে আপোনাৰ জীৱনত মানে কিবা এটা ডাঙৰ হ'বলৈ গৈ আছে। নাম্বাৰ 3, যে আপুনি যদি জীৱনত কাৰোবাক বহুত বেছি দুখ দিছে বা কাৰোবাক যদি আপুনি বহুত বেয়াকৈ মানে প্ৰতাৰণা কৰিছে তেন্তে আপুনি তাৰ পিছতো সুখী হ'ম বুলি নাভাবিব, কাৰণ কৰ্মা ইজ বেক। আপুনি বেয়া কাম যিহেতু কৰি থৈছে তাৰ ফলটো কিন্তু আপুনি এদিন ভুগিব লাগিবই। গতিকে জীয়াই থকা দিনকেইটাত লোকৰ ভাল কৰিব নোৱাৰিলেও বেয়া নকৰিব।